তামোল দিয়া আকৌ আমাৰ মৰম মোৰ মানুহজনৰ যে মোৰ প্ৰতি বহুত বেছি মৰম আকৌ যদি কেনেবাকৈ কঠীয়া তুলি থকা তুমি কেলৈ মাছ ওলাই কেনেকৈ খাই থাকা এনেকৈ কৈ থাকা আহিছে নেকি দেৱ আহিছে নেকি ভাবি থাকা মোৰতো তেনেকুৱা লাগে তুমি আহিছা লাগিব। নমস্কাৰ বন্ধুসকল, আজি আকৌ মোৰেই পাল পৰিল ভিডিঅ' বনাবলৈ, কাৰণ দেৱ ঘৰত নাই, আছে পথাৰত। মই আহিছোঁ পথাৰলৈ, দেৱলৈ এক মোনা বস্তু লৈ আহিছোঁ। ইমানডোখৰ মাটি আজি ৰুবলৈ দিয়া হৈছে আৰু দেৱ এইফালে অকলে ৰুই আছে 6 কেজি ধানৰ কঠীয়া। এইডোখৰ মাটি গোটেইডোখৰ ৰুব লাগে। কিজানি আজি আকৌ খঙে উঠি আছে নেকি, ইমান দেৰি হ'ল বুলি। ৰাতিপুৱাৰ পৰা অহা নাই আৰু এতিয়া 11-12মান বাজিব হ'ল চাগে। মনে খঙো উঠি থাকিব পাৰে আজি আকৌ। এইফালে অকলে ৰুই আছে, এনেকৈ ৰোৱা ৰুইছে। কেনেকুৱা লাগিছে ৰোৱা ৰুই? জন্ম নোহোৱা হ'লে ভালে আছিলে, ইমান কষ্ট। ভাত খালা নাই? খাই বৈ আহিছোঁ আৰু। কি আনিছা মোলে? একো নাই, তামোলে কাটি লৈ আহিছোঁ। পাণ আনিছা, চোন আনিছা। ইমান কষ্ট হৈছে জানানে? 5 বিঘা হ'ব ন? 5 বিঘা হ'ব ৰোৱাখিনি। আচলতে এডোখৰ 5 বিঘা মাটি হৈছিলে, 4.5 বিঘামান মাটি হ'ব। 4 বিঘাত 6 কেজি ধানৰ কঠীয়া পাইছোঁ আৰু এডাল ক'ৰবাততো মোৰ 2-3ডাল গৈছে, কিন্তু এডালকৈ ৰুব লাগে। কেতিয়া আৰু শেষ কৰিম ক'ব নোৱাৰিছোঁ। আৰম্ভ কৰিছোঁ আজিৰ পৰা। জেঠাই তামোল এখন খুৱাই দিয়া আকৌ, দিয়া আনা, মোৰ হাত বোকা। এইটো বোকাতে থৈ দিয়া নেকি? নথবি বলেন কি কৰি দি পিছে সেয়া। কেলে মোৰ তলতে থৈ দিছ পিছে। এয়া পাণ আৰু তামোল পানী আনিছে, কিন্তু এনেকুৱা কি ক'ম আৰু, যিমান খং নুঠো বুলি ভাবিলেও খং উঠিয়ে যায় মোৰ। বোকাত একদম কি বুলি থৈ দিলা বাৰু। খোলা, মোৰ হাত লেতেৰা। তামোল দিয়া আকৌ আমাৰ মৰম মোৰ মানুহজনৰ যে মোৰ প্ৰতি বহুত বেছি মৰম আকৌ। খং উঠো যদিও ময়ো বহুত বেছি মৰম কৰোঁ নাই তোমাক, কৰোঁ নাই? কেনেকুৱা? খং উঠিছে মৰম কৰোঁ। ভাত বনাই দিওঁ, ভাত বাঢ়ি দিওঁ, তোমাৰ কাপোৰ ধুই দিওঁ, তোমাৰ লগত প্ৰত্যেকটো কামত সহায় কৰি দিওঁ, আৰু বেলেগকৈ কি মৰম? সেয়াতো মৰম সঁচাই। কোনোবা এজন কাষত থাকিলে ইমান বেছি ভাল লাগে, আৰুতো এতিয়া মানুহজন কাষত আছে আৰু বেছি ভাল লাগিছে। পথাৰত অকলে কেতিয়াবা কাম কৰি বহুত বেছি বেয়া লাগে। আৰু যোৱাকালি মোৰ খং উঠা মেইন কাৰণটো সেইটোৱে। অকলে কঠীয়া তুলি আছোঁ, বহি তুলিব লগা আছে। এডাল কঠীয়াখিনি সেনেকৈ পাৰা নাই কেইটা বজাত ওলাইছেহি নহয়। কাম আছে যদিও অকণমান সোনকালে আহিব চেষ্টা কৰিব লাগে। মোৰ অকলে তুমিওতো অকলে বেয়া পোৱা। এই যদি তুমি যদি কেনেবাকৈ কঠীয়া তুলি থাকা, তুমি কেলৈ মাছ ওলাই কেনেকৈ খাই থাকা এনেকৈ কৈ থাকা আহিছে নেকি দেৱ আহিছে নেকি ভাবি থাকা মোৰতো তেনেকুৱা লাগে। তুমি আহিছা লাগিব।